কৰিছে যে আমি একোটাকৈ 20 লাখ টকা ব্যয় সাপেক্ষে আমি সৰ্বমুঠ 5 কোটি 20 লাখ টকা মই আগতে যেতিয়া আহিছিলোঁ যোৱাৰ যেতিয়া আহিছিলোঁ মই 5 কোটি 20 লাখ টকাৰ স্কিম ইয়াতে চেঞ্চৰ দিছোঁ। তাৰপিছত কিছুদিন আমি টকা পইচা আহিছে, কাম সেইবোৰ চলি আছে আৰু সেইবোৰ আমি একেদিনে আমি আমাৰ কাউন্সিলৰশ্বিপৰ উপস্থিতিত আমি একেদিনে সেইটো 26টা আমি উদ্বোধন কৰোঁ আৰু কনচাৰ্ণ প্লেচবিলাকত আমাৰ MSC-বিলাকে বা ইউবিলাকে তেওঁলোকে তাতে নিজে থাকিব। বিপুলৰ পৰা মই আৰু আমাৰ তুমিলে ৰাহা ডাঙৰীয়া একেদিনে আমাৰ এই 26টা চেণ্টাৰ আমি উদ্বোধন কৰোঁ। মই যিহেতু কাৰ্বি আংলঙৰ লগত বহুদিন আগৰ পৰা জড়িত, মই যেতিয়া ষ্টেট প্ৰেচিডেণ্ট আছিলোঁ দুবাৰকৈ, তেতিয়া আমাৰ পূৰ্বে হওক বা পশ্চিম জেগাত প্ৰতিটো সমষ্টিতে মই ঘূৰিছোঁ আৰু প্ৰতিটো সমষ্টিতে মানুহলৈ চিনাকি আছে। আৰু মই যেতিয়া সভাপতি থাকোঁতে যেতিয়া প্ৰথমবাৰ যেতিয়া আমি কাৰ্বি আংলং দেখিছিলোঁ, তুমিৰাম ৰাহান যেতিয়া CM হোৱাৰ আগে সেই কাৰ্বি আংলঙৰ আজিৰ কাৰ্বি আংলং আজি বহুত পাৰ্থক্য দেখিছোঁ। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সক্ৰিয় সহযোগিতা আৰু লগতে আমাৰ চিফ এই কাউন্সিলৰ চিফ আমাৰ তুমিৰাম ৰাহান এই ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ পূৰ্বতকৈ কাৰ্বি আংলঙৰ যিমান পৰিৱৰ্তন হৈছে পূৰ্বতে এনেকুৱা ধৰণৰ পৰিৱৰ্তন হোৱা নাই, এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই। আজি বেলেগ কথা নকওঁ, আজি যদি ষ্টেডিয়ামৰ কথাই কওঁ, এই ষ্টেডিয়াম আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক যেতিয়া তুমিৰাম ৰাহান ডাঙৰীয়াই কৈছিলে যে প্ৰতিটো সমষ্টিত একোখনকৈ ষ্টেডিয়াম দিব লাগে আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ্বি আংলঙৰ প্ৰতি ইমান মৰম বিৰপুৰ জিলাৰ প্ৰতি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন MSC এলেকাত 10 কোটি টকা ব্যয় সাপেক্ষে একোখন ষ্টেডিয়াম দিছিল। অকল সেইটোৱে নহয়, আজি অসমমালাৰ কথা ক'লে, ৰাস্তা ঘাটৰ কথা ক'লে, 2-4টা ৰাস্তা বেয়া আছে, কিন্তু মই যিটো দেখিছোঁ আজি 7-8 বছৰ আগৰ যিমান ৰাস্তা ঘাট তাৰ তুলনাত কিন্তু এতিয়া বহুতৰ উন্নয়ন হৈছে। গতিকে বিভিন্ন মানুহে বিভিন্ন কথা ক'লেও আমি চকুৰে যিটো দেখিছোঁ, মই দেখা কথাই কৈছোঁ যে পূৰ্বৰ তুলনাত মই কোৱা নাই যে কাম কৰিবলগীয়া নাই, কাম আৰু আছে। আৰু আমি যিহেতু আছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু আছে, আমি যিহেতু আছোঁ, নিশ্চিত ৰূপত আগন্তুক দিনত 100% কাম যিমান কৰিবলগীয়া আছে 100% কামে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে কৰা হ'ব, এইটো নিশ্চিত। মই আজি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মহিলাসকলৰ কাৰণে যিমান চিন্তা কৰিছিল, এপিনে মহিলাসকলৰ কাৰণে প্ৰথম যেতিয়া মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে যেতিয়া লোন লৈছিলে, যেতিয়া তেওঁলোকে লোন ঘূৰাই দিব পৰা নাছিলে, তেওঁলোকৰ ক্ষেত্ৰত প্ৰায় 1800 কোটি টকা খৰচ কৰি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে আমাৰ অসমৰ আইনসকলক ঋণমুক্ত কৰিছে। আৰু সেই ঋণমুক্ত কৰাৰ সময়ত আমাৰ কাৰ্বি আংলঙৰ বহু মহিলা আছিলে, তেওঁলোকে ঋণগ্ৰস্ত হৈছিল। পৰৱৰ্তী সময়ত অৰুণোদয়ৰ জৰিয়তে তেখেতে সহায় দিছে। এতিয়া নতুনকৈ তেখেতে সিদ্ধান্ত লৈছে যে প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ যিসকল মহিলা আছে, দুখীয়া মহিলাৰ কাৰণে আৰু পুনৰ 10,000 কাৰণ পূৰ্বতে 21,000 আৰু এতিয়া 10,000কৈ পুনৰ অৰুণোদয় দিব। অৰ্থাৎ একোটা বিধানসভা সমষ্টিত 31,000কৈ মহিলাই যদি অৰুণোদয় পায়, মই ভাবোঁ যে আমাৰ এই যিকেইটা সমষ্টি আছে বিধানসভা তাত হয়তো পাবলগীয়া নাথাকিব, হয়তো সম্পূৰ্ণ নহ'ব পাৰে। কাৰণ 31,000 মহিলা দিয়াৰ পিছত যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে সকলোৱে পায়। গতিকে ৰেচন কাৰ্ড যিসকলৰ এতিয়াও যদি কোনোবা যদি পোৱা নাই, আমি আগন্তুক দিনত ৰেচন কাৰ্ডৰ অনলাইন খুলি দিম। মই আমাৰ আয়ুক্ত আমাৰ ইয়াতে আছে, জিলা আয়ুক্ত ডাঙৰীয়া আছে, তেখেতক আহ্বান জনাইছোঁ যে অন্ততঃ VDC সকলৰ কথা পাতি এতিয়াও যদি লেপটপ আছে কোনোবা, লেপটপৰ নামবিলাক তেওঁলোকে কালেক্ট কৰিব লাগে আৰু কালেক্ট কৰি অফলাইনত ফিল আপ কৰি এক্সেল চিটত ভৰাই কৰিব লাগে। আৰু যেতিয়াই আমি এইটো খুলি দিম, তেতিয়াই সেই সুবিধাটো যাতে আমি কাৰ্বি আংলঙৰ এই মানুহক যদি দিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। দ্বিতীয় প্ৰচেষ্টা এটা আছে যে আমি দেখিছোঁ কিছুমান ৰেচন কাৰ্ড হয়তো পৰিয়ালৰ সদস্য আছে, 5জন সদস্য আছে, নাম আছে 2জন। গতিকে মই
আয়ুক্ত ডাঙৰীয়াক এইটো আহ্বান জনাইছোঁ, আমাৰ 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 টুৰিজম নাহগাঁও এইটো আহ্বান জনাইছোঁ যে লেপটপ যদি কোনোবা আছে, কোনোবা যদি পৰিয়ালৰ 5জন মানুহ আছে কিন্তু নাম আছে ৰেচন কাৰ্ডৰ 2জন, আমি এইটো সিদ্ধান্ত লৈছোঁ যে এতিয়া প্ৰথমতে আমি যিবিলাক এড কৰিব লাগে এডেড মেম্বাৰৰ তালিকাসমূহ আপোনালোকে ডিভিচিৰ জৰিয়তে হওক বা যিটো ছিষ্টেম আছে ছিষ্টেমৰ জৰিয়তে এতিয়াও যদি কাৰোবাৰ নাম যদি সোমাবলগীয়া আছে এই কামখিনি যাতে আমাৰ কাউন্সিল আৰু আমাৰ আয়ুক্ত যিটো আছে তেওঁলোকে যাতে কৰে তাকে মই আহ্বান জনাইছোঁ। অৰ্থাৎ 2 প্ৰকাৰে আমি সহায় কৰিব পাৰোঁ, এটা হৈছে এডেড মেম্বাৰ আৰু এটা হৈছে নিউ ৰেচন কাৰ্ড। যিহেতু আমি দেখিছোঁ যে বহুত আমাৰ বাংলাভাষী মানুহ আছে, তেওঁলোকে বহুতে NRC বায়োমেট্ৰিক্সৰ কাৰণে বা হিন্দী ভাষী মানুহ আছে NRC বায়োমেট্ৰিক্সৰ কাৰণে বহুতে ৰেচন কাৰ্ড কৰিব পাৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰচেষ্টা চলাই আছে যে আগন্তুক দিনত এই NRC যিসকলে কৰিব পৰা নাই বা আধাৰ যিসকলে কৰিব পৰা নাই তেওঁলোকে বায়োমেট্ৰিক্সটো খুলি দিয়াৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰৰ যোগাযোগ কৰিছে আৰু যেতিয়া 3-4 মাহ পিছত এইটো যদি খুলি দিয়ে তেতিয়া তেওঁলোককো আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিম। এই যে আমি ৰেচন কাৰ্ড ইতিমধ্যে 42 লাখ মানুহক ৰেচন কাৰ্ড দিলোঁ, আপোনালোকে শুনি আচৰিত হ'ব, এতিয়াও আমি 13 লাখ মানুহক ৰেচন কাৰ্ড দিব পৰা প্ৰস্তুত আছোঁ। তবে 42 লাখ দিয়াৰ পিছত আৰু 13 লাখক দিবলগীয়া আছে, মই দিব পাৰোঁ। গতিকে এই 13 লাখক যিটো আমি দিব পাৰিম সেইকাৰণে এডেড মেম্বাৰৰ তালিকা এখন আৰু নিউ ৰেচন কাৰ্ডৰ তালিকা এখন যাতে আমাৰ কাউন্সিলে যাতে প্ৰস্তুত কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি নিৰ্বাচনৰ সময়ত এই কথাষাৰ কোৱা নাছিলোঁ যে আমি ৰেচন কাৰ্ড দিম বুলি। আমি কৈছিলোঁ ৰাস্তা ঘাট কৰিম, মেডিকেল কৰিম, ষ্টেডিয়াম কৰিম, কিন্তু ৰেচন কাৰ্ডৰ কথাষাৰ আমি ইলেকশ্যন মেনিফেষ্টোত নাছিলে। এই ৰেচন কাৰ্ড আমি কেনেকুৱা কৰিছোঁ যে পূৰ্বতে বহুত ডুপ্লিকেট ৰেচন কাৰ্ড, অসমত প্ৰায় 50 লাখ মানুহৰ ডুপ্লিকেট ৰেচন কাৰ্ড আছিলে। এই ডুপ্লিকেট ৰেচন কাৰ্ডসমূহ আমি কি কৰিছোঁ, যেতিয়া আধাৰ কাৰ্ড হোৱাৰ পিছত আমি তেওঁলোকক যেতিয়া আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰিব দিলোঁ, চিডিল কৰিব দিলোঁ, চিডিল কৰাৰ পিছত দেখিলোঁ যে 50 লাখ মানুহৰ ডুপ্লিকেট ৰেচন কাৰ্ড আছে, অৰ্থাৎ 50 লাখ মানুহে আবেদন কৰা নাই। আৰু সেই আবেদন নকৰাৰ কাৰণে যিহেতু ভাৰত চৰকাৰৰ পৰা চাউলটো আহিব, আমি প্ৰথমতে NFSক 1 লাখ টকাৰ যাৰ ইনকাম তেওঁলোকে সুবিধা পাইছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে 8 লাখ কৰি দিলে। 8 লাখ কৰাৰ পিছত দেখিলোঁ 27 লাখ মানুহে এপ্লাই কৰিছে। পৰৱৰ্তী সময়ত আমি কি কৰোঁ, যাৰ ইনকাম 4 লাখ, 4 লাখৰ ইনকাম থকা সকলোকে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু সেই ব্যৱস্থা কৰাৰ ফলস্বৰূপে আমি 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। কিন্তু এই চৰকাৰখনৰ কাৰণে এটা উল্লেখযোগ্য সফলতা, এই চৰকাৰখনৰ কাৰণে আন এক উল্লেখযোগ্য সফলতা যে আমি মহিলাসকলক লাখপতি বনোৱাৰ কাৰণে 10,000কৈ টকা যিটো দিয়াৰ কথা কৈছোঁ সেই কথাষাৰটো আমি ইলেকশ্যনৰ সময়ত কোৱা নাছিলোঁ। আমি ইলেকশ্যনৰ সময়ত এইবোৰ কথা ভাবিব পৰা নাছিলোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰতখন যদি আত্মনিৰ্ভৰ হ'বলগীয়া হয়, ভাৰতখন যদি বিশ্বগুৰু হ'বলগীয়া হয়, আগতে অসম আত্মনিৰ্ভৰ হ'ব লাগিব। অসম যদি আত্মনিৰ্ভৰ হ'বলগীয়া হয় তাৰ আগে আগে পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং আত্মনিৰ্ভৰ হ'ব লাগিব। আৰু আত্মনিৰ্ভৰ হ'ব লাগিলে আমি দুখীয়াসকলক আপলিফ্ট কৰিব লাগিব, মহিলাসকলক আপলিফ্ট কৰিব লাগিব, তেতিয়াহে আমি আত্মনিৰ্ভৰ কাৰ্বি আংলং বনাব পাৰিম। আৰু আত্মনিৰ্ভৰ কাৰ্বি আংলং বনালেহে আমি আত্মনিৰ্ভৰ অসম বনাব পাৰিম। যাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 39 লাখ মহিলাক লাখপতি যাতে কৰি পেলাই আমি আমাৰ GDPত যাতে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিছে। এই সামগ্ৰিকভাৱে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো ব্যৱস্থা, সামগ্ৰিকভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ব্যৱস্থা বা সামগ্ৰিকভাৱে আমাৰ চিফ এক্সিকিউটিভ আমাৰ টুৰিজম নাহগাঁৱৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আমি কাৰ্বি আংলংখন আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাইছোঁ। আগন্তুক দিনতো নিশ্চিত ৰূপত কাৰ্বি আংলং আগুৱাই যাব। আৰু 5টা বছৰ পিছত যেতিয়া আহি দেখিম নিশ্চিত ৰূপত আমি উন্নত আৰু দেখা পোৱা যাব। আজি মোৰ লগত আহি থাকোঁতে মোৰ কেইবাগৰাকী ব্যক্তিয়ে কৈছে যে আগৰ কাৰ্বি আংলং এতিয়া নাই, এতিয়া বহুত উন্নত হৈ গ'ল। হয়, এতিয়া বিভিন্ন ৰাস্তা ঘাটতে আদি কৰি নিৰ্মাণ কাৰ্যতে আজি চলি আছে। মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। সকলোৱে একত্ৰিত হৈ মই টুৰিজম নাহগাঁৱৰ নেতৃত্বত যি চৰকাৰখন চলি আছে সেই চৰকাৰখনে যি বিকাশৰ গতি দিছে, বিকাশৰ গতিৰ লগত আপোনালোকে সকলোৱে একত্ৰিত হোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।
আমাৰ সাংসদ ডাঙৰীয়াই কৈছে যে মই বিভিন্ন ভাষাত আমাৰ কথা আগতে কৈছিলে যে আহি